এভৰিৱান জয়ফুল জয়শ্ৰী চেনেলটোলৈ মই জয়শ্ৰীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ মই অন্য এটি ব্লগ। আইচক্ৰীম বনাবলৈ লৈছোঁ মই আজি ঘৰতে। গৰমৰ দিন যিহেতু আইচক্ৰীম খাবলৈ খুব মন যায়, সেইকাৰণে ভাবিলোঁ ঘৰতে আইচক্ৰীম বনাওঁ, লগতে শ্বেয়াৰ কৰোঁ। বলক আপোনালোকে চাই লওক আৰু কেনেকুৱা পায় মোক কমেণ্টত জনাবলৈ নাপাহৰিব। বলক চাই লওক আপোনালোকে ভিডিঅ'টো। এয়া মই প্ৰথমে এটা পাত্ৰ লৈছোঁ, তাত মই অকণমান পানী দি দিছোঁ। এতিয়া মই ইয়াতে মিঠা হোৱাকৈ 2 চামুচ চেনি দি দিম। মোৰ ওচৰত ফুড কালাৰ আছে, গ্ৰীণ কালাৰ। আৰু বিশেষকৈ আমি চৰ্বত বনালে ইউজ কৰোঁ। ইয়াৰে মই অকণমান কম পৰিমাণে জাষ্ট কালাৰটো হ'বৰ কাৰণে অকণমান দি দিছোঁ। এইখিনি মই এতিয়া ভালকৈ মিহলাই ল'ম। এইখিনি মোৰ ভালকৈ মিলোৱা হৈ গ'ল। এতিয়া মই এটা আইচ কেছ লৈছোঁ। এতিয়া মই আইচ কেছত অলপ অলপকৈ পানীখিনি দি ভালকৈ ফিল আপ কৰি ল'ম। এনেকৈ ফিল আপ কৰি লৈছোঁ। এনেকৈ মই 4টা আইচ কেছ ফিল আপ কৰি ল'লোঁ আৰু বাকী 4টা আইচ কেছত মই গাখীৰেৰে বনাম। কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম, বলক আপোনালোকে এইটো চাই লওক। এয়া এটা বাউলত মই এনেকৈ গাখীৰ লৈ লৈছোঁ। ইয়াতে মই অকণমান নাৰিকল দি দিছোঁ। নাৰিকল মোৰ ৰুকি থোৱা আছিলে। এইখিনি মই সাৱধানে ভালকৈ মিহলাই লৈছোঁ। লগতে মই মিঠা হোৱাকৈ অলপ চেনি দি দিছোঁ। এতিয়া মই ইয়াতে কাজু বাদামৰ অলপ গুড়ি কৰি লৈছিলোঁ, সেইখিনি দি দিছোঁ। লগতে অকণমান ইলাচি গুড়িও মই ইয়াতে দি দিছোঁ। ভালকৈ মিহলাই ল'ম। এইখিনি মোৰ ভালকৈ মিহলি হৈ গ'ল। এতিয়া মই যি 4টা আইচ কেছ আছিলে তাতে মই এতিয়া গাখীৰখিনি দি দিছোঁ। এনেকৈ মই গাখীৰখিনি 4টাতে ফিল আপ কৰি ল'ম। ফিল আপ হৈ গ'ল। মোৰ ওচৰত প্লাষ্টিক ষ্টিক আছে। এনেকুৱা প্লাষ্টিক ষ্টিক মই ইয়াতে দি দিম। আটাইকেইটাই মই এনেকৈ প্লাষ্টিক ষ্টিকেৰে সাঁফৰ লগাই ল'ম, যাতে বাহিৰৰ বতাহটো নোসোমায়। আমাৰ আইচ কেছ ৰেডি হৈ গ'ল। এতিয়া মই এইটো 4-5 ঘণ্টাৰ কাৰণে ডিপ ফ্ৰিজত ৰাখি দিম। আমাৰ এতিয়া 4-5 ঘণ্টা হৈ গ'ল। মই এনেকৈ বাহিৰলৈ উলিয়াই আনিছোঁ। 2-3 মিনিট বাহিৰত ৰাখিছোঁ, যাতে আইচক্ৰীমটো ভালকৈ ওলাই আহে। দেখিছেনে? এনেকৈ মই এটা এটাকৈ উলিয়াই আনিছোঁ আইচক্ৰীম। দেখিবলৈও যেনে ধুনীয়া হৈছে, খাবলৈও তেনেকুৱাই হৈছে। বহুত টেষ্টি হৈছে খাবলৈ। আপোনালোকেও আপোনালোকৰ ঘৰতে এনেকৈ অতি সহজতে আইচক্ৰীম বনাই খাবচোন। আৰু যদি মোৰ এই ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।